নমস্কাৰ বন্ধুসকল। নমস্কাৰ বন্ধুসকল। এই আজি ভাত খাবলৈ লৈছো। দুপৰীয়া দালি আৰু ৰঙালাও আৰু এয়া মাছৰ মটৰ দি জোল বনাইছে। দিখৌ মাছৰ নেৰীয়া মাছ এয়া 2 পিচ দিছে। বন্ধুসকল এতিয়া আৰম্ভ কৰো। আপোনালোকে বাৰু খালেনে? নাই খোৱা যদি খাই লওক মোকে চাই চাই। মাছ ভালকে খাবা দেই। কাঁইট নাইকিয়া মাছ, নেৰীয়া মাছ। কাঁইট নাইকিয়া মাছ তুমি খাই থব পাৰিবা। নৈ মাছ আমাৰ দিখৌ নৈ মাছ খোৱা। কাঁইট নাই খোৱা। কাঁইট পালে পেলাই দিওঁ। মই সেইটো মাজৰ কাঁইটটো আছে। আমাৰ নৈত আজি মাছ ওলাইছিলে, ধৰিছিলে। কিনি আনিছো নেৰীয়া মাছ 1 কেজি 200 টকা দি। মজা ধুনীয়া সোৱাদ আছে মাছ। আপোনালোকে আমাক লাইক কমেন্ট কৰিব কৈ দিয়া। যি লাগে যাক বন্ধুসকল আপোনালোকে কমেন্ট কৰিব আকৌ ভিডিঅ'বোৰ কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে। নৈ মাছ
মাছৰ জোল বৰ সোৱাদ হৈছো। ৰবা হাত নুধুবা এতিয়া, খাই লোৱা এইকেইটাও খাই লোৱা। ভাত লাগিব নি তোমাক? নুধুবা ৰবা আকৌ, নুধুবা বুলি কৈছো হাত। মই এইখিনি ভালকে খাই লোৱা আকৌ, এইখিনি পানী হাত ধুই দিয়া। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টো ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব।